গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি হ'ল বুধবাৰ আৰু এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু আজি 10টাৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱাটো সোনকালে উঠিছোঁ, কিন্তু আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ যে ইহঁতৰ এক্সাম চলি আছে, সেইকাৰণে কি সোনকালে উঠি ইহঁতক গাখীৰ দিছোঁ আৰু লগতে বিস্কুট দি এনেকৈ খাব দিলোঁ। ইহঁতক খাই উঠি ইহঁতে পঢ়ি থাকিলে আৰু এতিয়া বাজিছে 10টা। মই এতিয়া বৰা চাউলৰ জলপান বনালোঁ আৰু জলপান ইহঁতক খাব দিলোঁ, কিন্তু মই বৰা চাউলৰ জলপান নাখাওঁ কাৰণ মোৰ খুব টোপনি আহে, সেইকাৰণে ভাবিলোঁ চাহ আৰু বিস্কুট খাওঁ এতিয়া বৰ্তমান, কাৰণ ভাত আজি সোনকালে বনাম। সেইকাৰণে তাৰ আগতে অলপ বিস্কুট চাহ খাই ল'লে ফ্ৰেছ লাগিব, মনটো ভালো লাগিব। সেইকাৰণে মোৰ কি চাহ লাগেই, আৰু তাতে গাখীৰ দিয়া চাহটো যে নহ'লে নহয়েই। চব মানুহে জানে কি মোৰ খানদানৰ মানুহবোৰ, মোৰ বংশৰ মানুহবোৰে সকলো জানে যে মোৰ গাখীৰ চাহ খোৱাত 1 নম্বৰ, আৰু মোক খুব ভালো লাগে। আপোনালোকেও চাগে ভাল পায় গাখীৰ দিয়া চাহ। মই বৰা চাউলখিনি কুকাৰত দি অকণমান পানী দি বনাওঁ। আপোনালোকে কেনেকৈ বনায়? কিছুমানে বনায় অকণমান তেলত ভাজি পেলাইও বনায় ন, কিন্তু মই তেনেকৈ নবনাওঁ। আৰু মই আজিৰ পৰা এইটোৱেই শিকি আহিছোঁ, আগৰ পৰাই মই এইটোৱেই কৰোঁ যে পানী অকণমান দি ভাতৰ নিচিনাকৈ বনাওঁ, তাৰপিছত গাখীৰেৰে খাওঁ বা কেতিয়াবা তৰকাৰীৰে খাওঁ। আপোনালোকে কেনেকৈ খায় ক'বচোন বাৰু, আমি কিন্তু এনেকৈ খাওঁ। আপোনালোকে দেখিছে চাগে মই মাজে মাজে মুচি থাকোঁ, কি হৈছে মোৰ অভ্যাস হৈ গৈছে। অলপ পানী পৰি থাকিলে, অলপ লেতেৰা পৰি থাকিলে লগৰ কাম লগতে শেষ কৰোঁ, মুচিয়ে থাকোঁ। সেইকাৰণে কি বেছি লেতেৰা নহয় আৰু চাফা কৰি থাকিলে ভাল লাগে। এই স্বভাৱটো ক'ৰ পৰা আহিছে জানেনে? এই স্বভাৱটো আহিছে মোৰ হাজবেণ্ডৰ পৰা। মই মস্ত লেতেৰীয়া এটা আছিলোঁ, কিন্তু মোৰ হাজবেণ্ড আৰু ডিফেন্সৰ মানুহ জানেই আপোনালোকে যে খুব চাফা থাকে। সেইকাৰণে আৰু তেওঁ এইবোৰ কাম কৰি থাকে, গালি পাৰি মোক কৈ এইটো চাফা কৰা, এইটো এনেকৈ কওঁতে অভ্যাস হৈ গ'ল, আৰু এতিয়া সেইটোৱে কৰি থাকোঁ। আৰু মই এতিয়া মোৰ ল'ৰাকেইটাক শিকাইছোঁ, ইহঁতকো মই কৰিব দিওঁ, মাজে মাজে চাফ চাফাই কৰিব দিওঁ, কাৰণ ইহঁতে শিকিলেও মোক কাম কৰি দিব ন, হেল্প। ছোৱালী যদি নাই ল'ৰাই কৰিব লাগিব হেল্প। আপোনালোকে দেখিছে মই ষ্টীলৰ গিলাচত চাহ খাই আছোঁ। চাহ মই ষ্টীলৰ গিলাচতে চাহ খাওঁ, কেতিয়াবাহে কাপত খাওঁ, কাৰণ কাপত চাহটো ঠাণ্ডা হৈ যায় সোনকালে। ইমান ঠাণ্ডা নহ'লেও অকণমান ঠাণ্ডা হৈ যায়, মোৰ সেইখিনিও ভাল নালাগে। আৰু ষ্টীলৰ গিলাচত একদম পুৰি যায় চাবচোন, বহুত গৰমেই হৈ থাকে। সেইকাৰণে কাৰণ মই গৰম চাহ খুব ভাল পাওঁ খাই। কিছুমান মানুহৰ এইবোৰ স্বভাৱ আছে ন, মোৰ কিন্তু এইটো আছে যে গৰম চাহ খোৱাৰ বহুত। কিছুমানে ঠাণ্ডা চাহ খায় ন, ভালেই ন তেওঁলোকৰ। মই কিন্তু একদম গৰম কৰিবই লাগিব, যদি অলপ ঠাণ্ডা হৈ যায় ন মই আকৌ গৰম কৰি লওঁ। আজি বাকী কামবোৰ চব হৈয়ে গ'ল, কিন্তু এই বহা ৰুমটো থাকি গ'ল কামখিনি। সিহঁতৰ লগত বহি থাকিলোঁ ন, গা পা ধুই দৌৰাদৌৰিকৈ খাব দি সিহঁতৰ লগত পঢ়াব বহিলোঁ। পঢ়ালোঁ সিহঁতক অকণমান, আৰু সেইকাৰণে এইটো ৰুমটো থাকি গ'ল। মই ভাবিলোঁ এইটো ৰুম পিছত কৰিলেও হৈ যাব, আৰু সেইকাৰণে এতিয়া কৰি আছোঁ। এতিয়া মই বাহিৰৰ যিবোৰ ফুল আছে, ফুল গছবোৰ বাহিৰত ৰাখি দিওঁ, মই আগৰ ভিডিঅ'বোৰত কৈছোঁ। সেইবোৰ এতিয়া ভিতৰত আনি থৈ দিওঁ, আৰু পানী অকণমান দিছোঁৱেই ৰাতিপুৱাতে, আৰু বাকীবোৰ ইয়াতে আনি আৰু যিবোৰ চাফা তাফা কৰি এই বহা ৰুমটো চাফা কৰি লওঁ আৰু। কিন্তু এতিয়া বৰ্তমান কোনো মানুহ নাহিলেওতো নিজৰ ঘৰ চাফা কৰাটো চবৰে দৰকাৰ, আৰু চাফ চাফাই থাকিলেতো ভালেই লাগে ন, মনটো শান্তি লাগে। আৰু চাবচোন যিমান চাফা কৰিলেও কি হয়, গ্লাছবোৰত ধূলি আহে, ক'ৰ পৰা ধূলিবোৰ আহে গমেই নাপায় ন। ইমান দৰ্জা খিৰিকী বন্ধ হৈ থাকে, তথাপিও ইমান ধূলিৰ চামনি পৰি যায় গোটেই গ্লাছত, আৰু দেখিও ন। আজি কিন্তু মই কলিন ব্যৱহাৰ কৰা নাই, কাৰণ আজি মই দেখিছোঁ ধূলিখিনি অকণমান আছে। যিদিনাখন বেছি অলপ লেতেৰা হ'ব, সেইদিনাখন মই কলিন ব্যৱহাৰ কৰোঁ। আজি মুঠতে এনেই কাপোৰ এখনেৰে মুচি দিছোঁ, সোনকালে হৈ যাব তেতিয়াহ'লে কামটো। মোৰ কি হয় জানেনে, মই গা ধুই উঠি কোনোদিনো মাথাটো নুচুচোঁ, আৰু চুলিখিনি ভিজা চুলি চুচিব নালাগে, আৰু মই মুখত একো ক্ৰীমো নাখানো। গা পা ধুই গোটেই কাম বন শেষ হৈ যেতিয়া চুলিখিনি শুকাব, তাৰপিছতে মই ক্ৰীম খানো। কেতিয়াবা ভাবোঁ, কাৰণ স্কিনটো বেয়া হৈ যাব ন, সোনকালে ক্ৰীম চিম সানিব লাগে, কিন্তু মোৰ অভ্যাসে নোহোৱা হৈ গৈছে। আগতে কাম চব অকলে কৰিব লাগে যে, সেইকাৰণে এইবোৰ পাহাৰৰ নিচিনা হৈ যায়। কাৰ অভ্যাস আছে ক'বচোন বাৰু আপোনালোকে। আচলতে আমাৰ ভুল ধাৰণা ন, আমি আগতে কি জানানে, গোটেই কামৰ আগত নিজৰ দেহাটোও যত্ন ল'ব লাগে মোৰ মতে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ?
আজি এতিয়া 12টা বাজিলে আৰু এইখিনি সময় ভাবিছোঁ এতিয়া ভাত বনাওঁ গোটেই কাম শেষ হ'ল আৰু আজি ৰেষ্ট পালোঁ আৰু এতিয়া অকণমান ভাত চাত বনাই খাই লৈ শুই যাম আৰু অকণমান ৰেষ্ট ল'ম আৰু ভাত মানে কি আজি তৰকাৰী বনাম আজি মাংস আছিলে অকণমান চিকেন আছিলে অকণমান মই অলপমান কালিয়ে বজাৰ কৰিলোঁ মই নিজে বজাৰ কৰা নাই মানে কি মোৰ ভণ্টিৰ হাজবেণ্ড আৰু তাক মই ক'লোঁ বোলে অলপ চব্জি বজাৰ কৰি দিয়া নাই একো নাই ঘৰত তাৰপিছত আৰু মই মানে কি যাব ভয় লগা হৈছে ইমান পৰিস্থিতি বেয়া মানে গোটেই মংগলদৈত ইমান পজিটিভ ওলাইছে মানে কি চবফালে আমাৰ ওচৰতো ওলাইছে পজিটিভ এতিয়া যাবই ভয় লাগে ন ল'ৰা ছোৱালীকেইটা ঘৰত থৈ অকলে সেইকাৰণে কওঁতে ভণ্টিৰ হাজবেণ্ড দূৰ হয় তথাপিও মানে কি আনি দি থৈ গৈছে আৰু তাকে ভাবিছোঁ অলপ বেছি আলু চব্জি যি আছে মানে কি চবখিনি আনি দি থৈ গৈছে মই অকণমান আৰু মানে কি খাব লাগিব অকণমান আৰু মানুহ কম আমি তিনিটাই তাৰপিছত আৰু মাংস এতিয়া বনাম ভাবিছোঁ ৰাতিৰ কাৰণেও অলপ বেছিকৈ বনাই থৈ দিম তেতিয়াহ'লে মাংস হ'লেহে বনাওঁ বেলেগ চব্জি ভাজি চাজি হ'লে ৰাতিৰ কাৰণে নবনাওঁ আৰু ভাজি হ'লে খাবও মন নাযায় ন ৰাতি দুবেলা দু টাইম আৰু মাংস চাংস বা মাছ চাছ হ'লে মানে কি 2 টাইম চলি যায় আৰু সেইকাৰণে ভাবিছোঁ বেছিকৈ বনাই থৈ দিওঁ আৰু ইমান গৰম নহয় আচৰিত গৰম ইহঁত বা ক'ত এইকেইটা ইয়া আৰে ক'ত যা কি হয় ক'ত হ'ব এই চলিটো ভিতৰত গৰম ভিতৰত বল ভিতৰত বল গৰম বাহিৰ নাযায় আপোনালোক শুনিলে তাৰ কথা সি কৈছে বাহিৰত গিয়া নাই মানে কি সি ক'ব লাগে বাহিৰত যোৱা নাই সি ক'লে বাহিৰত গিয়া নাই মানে কি মিক্স হৈ গৈছে তাৰ হিন্দী আৰু অসমীয়া দুটা মানে কি অসমীয়াটো বৰ্তমান নতুনকৈ শিকি আছে যে সেইকাৰণে সি ভুলকৈ কৈ দিয়ে আৰু মই শিকাই আছোঁ তাক কিন্তু কি হ'ব মানে কি আগতে শিকি গ'ল যে সেইকাৰণে তাৰ এইটো চেঞ্জ হোৱা নাই আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ চাব এয়া দেখিছে এইবোৰ ভোট জলকীয়া আমাৰ এয়া লোকেল জলকীয়া খোৱা জলকীয়া পুলি মানে কি গুটিবোৰ ৰুইছিলোঁ আৰু হৈছে এইবোৰ এতিয়া বেলেগকৈ প্লাষ্টিকৰ কাপত ৰুই দিছোঁ অলপ ডাঙৰ হ'লে মানে কি মাটিত দি দিম আৰু ইয়াতে মই ফুলৰ কাটিং কৰিছোঁ এইবোৰ ঔষধ দি ৰুটিন হৰমন দি এইবোৰ কাটিং কৰিছোঁ এইবোৰ মই টাবত দিম ৰুই দিলে এইবোৰ আৰু কাম বন নোহোৱা মানুহৰ কথা আৰু কাম ওলাই লৈছোঁ এইবোৰ কৰিব আচলতে এইবোৰ মই নতুনহে কিন্তু দেই আগতে কৰি পোৱা নাই এইবোৰ মই নতুনকৈ আৰম্ভ কৰিছোঁ আৰু কৰিবলৈ যেতিয়াৰ পৰা ইয়াতে নিজৰ ঘৰত আহিছোঁ তেতিয়াৰ পৰা এইবোৰ কাম কৰা আৰম্ভ কৰিছোঁ আৰু কৰি থাকিলে টাইমটো পাছ হৈ যায় ন আৰু অকলশৰীয়া জীৱন বৰ্তমান অকলশৰীয়া জীৱন বুলি ক'ব পাৰি কোনো কাৰো লগত মানে কি ওচৰে পাজৰে যোৱাও নহয় ক'তো সেইকাৰণে এইবোৰ কৰি থাকোঁ আৰু এতিয়া মানে কি মই চাউলখিনি আগতে ভিজাই থৈ দিলোঁ অকণমান চাউলটো ভিজাই থ'লে চাবচোন ভাতকেইটা ধুনীয়া হয় আৰু চাউল আৰু দালিখিনি ভিজাই থৈ দিছোঁ আৰু মই ইয়াতে 2টা আলু আৰু পিঁয়াজ লৈছোঁ আৰু নহৰু লৈছোঁ আদা শেষ হৈ থাকিলে সেইকাৰণে মাংসত আৰু আদা নিদিওঁ আজি আৰু লগে মুচিও দিওঁ কি ক'ব অভ্যাস কিন্তু অভ্যাসটো ভাল অভ্যাসে লৈছোঁ বেয়া অভ্যাস লোৱা নাই আৰু এইখিনি ৰান্ধিম মই এইখিনি কিন্তু আপোনালোকক নেদেখুৱাওঁ বাৰু কিয় কাৰণে মাংসনো কি দেখাম শ্বৰ্টকাট মাংস আৰু আপোনালোকে যেনেকৈ নৰ্মেল খায় তেনেকৈ ময়ো নৰ্মেলে বনাই লৈছোঁ আপোনালোকে চবেই জানেই তেনেকৈ বনাবৰ কাৰণে লগতে ভাবিছোঁ দালিখিনিও বহাই দিওঁ কাৰণ দালিখিনিও হৈ থাকিলে আৰু ভালেই হ'ব ন দুফালে মই এফালে তৰকাৰীখন বনাম আৰু ইফালে দালিখিনি বনাম দালিটো মই কুকাৰতে বনাওঁ কাৰণ আৰু কেৰাহীত বনাই থাকিবলৈ সময় নাই ন আৰু এইবোৰ কোনে কৰি থাকিব এটা হুইচেল দিলে আৰু দালিখিনি পটককৈ সিজিও যায় আৰু মানে কি হাজবেণ্ড থাকিলে তেওঁ বহুত কিন্তু বাচে কিন্তু মই আৰু ল'ৰাকেইটাহে আৰু ইহঁতৰ কোনো নাই ইহঁতক সদায় দালি লাগে সেইকাৰণে দালিখন বনাওঁৱে আৰু এই কুকাৰত এটা চিটি মাৰি দি পিছত তেল মাৰি দিওঁ পিছলৈ এনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনাব ক'বচোন বাৰু দালিখিনি বহাই থাকোঁতে ইফালে কেৰাহী গৰমে হৈ গ'ল কি হ'ব ন কাৰ হয় ক'বচোন বাৰু মোৰ কিন্তু হয় পাহৰিয়ে যোৱা যায় ন এফালে কাম কৰি থাকিলে এফালে পাহৰি যাবলৈ কি বহাইছিলোঁ কি কৰিছিলোঁ কেতিয়াবা গাখীৰো বহাই পাহৰি যাওঁ সেইকাৰণে আজিকালি কি কৰিছোঁ গাখীৰটো মানে কি থিয় হৈয়ে মই একেবাৰে গাখীৰটো উতলাই পেলাইহে যাওঁ বাহিৰত ওলাই নহ'লে কেতিয়াবা এনেকুৱা হৈ যাব ন বিপদ হৈ যাব পাৰে ন সেইকাৰণে মই এতিয়া ৰখি থিয় হৈ গাখীৰ উতলোৱাৰ পিছত বন্ধ কৰিহে গুচি যাওঁ বাহিৰত ওলাই যাওঁ আৰু
জলকীয়া নিমখ আৰু নহৰু আদাটো নাছিলে ন, এইখিনি মই নহয় এনেকৈ খুন্দি লওঁ। কিয় খুন্দি লওঁ মানে কি আৰু বেলেগ খুন্দা ব্যৱহাৰ কৰিব নহয়, গিলাচত হ'লে সোনকালে হৈ যায়, সেইকাৰণে খুন্দি লওঁ। কাৰণ আপোনালোকে চাবচোন এনেকৈ খুন্দিলে তৰকাৰীখন বহুত ধুনীয়া লাগে খাই। কিছুমানে চাগে কৰে এনেকুৱাকৈ, ময়ো এনেকৈ কৰোঁ। কাৰণ এনেকৈ খুন্দি ল'লে যিমান নহওক তৰকাৰীটো টেষ্টেই বেলেগ হৈ যায়। জলকীয়াও দিব লাগে লগত, তেতিয়াহে আৰু জিৰা দিলে আৰু বেছি ভাল। জিৰাও অকণমান দি দিব, দি খুন্দিয়াই দিব, বহুত ধুনীয়া সোৱাদ হয় তৰকাৰীখন। আজি মাংসখিনি শুকানকৈ ভাজিম। প্ৰথমতে মই পিঁয়াজ দিছোঁ, তাৰপিছত মাংসখিনি আৰু আলুখিনি দি অকণমান ভাজি ল'ম। হালধি আৰু নিমখ মছলা যিবোৰ আছে অকণমান পিছত দিম, এতিয়াই নিদিওঁ। কিছুমানে কয় বোলে হালধি বোলে দেৰিকৈ দিলে চেণ্ট ওলায়। মই কিন্তু গম নাপাওঁ দেই, চাগে ঘৰৰ হালধিটো চেণ্ট ওলায় নেকি, মই ইমান এটা নাজানো। মই এনে কিনা হালধি ব্যৱহাৰ কৰোঁ, সেইকাৰণে নেকি মই এতিয়া লেট দিম। কাৰণ মই একদম পানী চানী নিদিওঁ, শুকানকৈ ভাজিম। আৰু আলু ডাঙৰকৈ কাটিছোঁ যে অকণমান তলত লাগি যাব পাৰেতো, সেইকাৰণে মছলাখিনি দেৰিকৈ দিছোঁ। তাৰপিছত আৰু চবেই বেলেগ বেলেগকৈ বনায় ন, মোৰ অলপ বনোৱা ষ্টাইলটো বেলেগ, আৰু আপোনালোকৰ তেনেকুৱা নহ'বও পাৰে ন। কিনা হালধি মানে পেকেট হালধি যিটো পোৱা যায় ন বজাৰত, সেইটোৰ কথা কৈছোঁ। দালিখিনি হুইচেল দিলে আৰু দিওঁতে মই নুমাই দিলোঁ। নুমাই দি ভাবিলোঁ ভাতকেইটাও বনাই পেলাওঁ, সেইকাৰণে মানে সৰু চাইডে মই তৰকাৰীখন দিছোঁ আৰু ডাঙৰ গেছটোৰ ফালে মই কুকাৰটো দি দিছোঁ, ভাতৰ কুকাৰটো। আৰু এটা মাজে মাজে কাম কৰি থাকোঁ, আৰু সেইটো হ'ল পানী। মই কিন্তু পানী খুব খাওঁ দেই, আৰু পানী খাব লাগে। চবেইতো কয়, জানেও পানী খাব লাগে বুলি, কিন্তু কিছুমানৰ অভ্যাস নাথাকে যে। মই কিন্তু খুব পানী খাওঁ দেই। আৰু পানী খালে কিন্তু স্কিনখনো ধুনীয়া হয়। মই কি কৰোঁ পৰাপক্ষত 2 ঘণ্টা 1 ঘণ্টা এনেকুৱা মূৰত এগিলাচকৈ পানী খাই থাকোঁ। আৰু আমাৰ দুপৰীয়া খানা ৰেডি হ'ল। মাংস আৰু আলু ভাজি আৰু দালি বনাইছোঁ। বেলেগ চব্জি নবনাওঁ, কাৰণ ইহঁতে নাখায়ো, সেইকাৰণে। আৰু মই অকলেনো কি বনাই খাম, এইবোৰ হয়নে নহয়। দুপৰীয়া ভাত খাই মানে শুই গ'লোঁ। এতিয়া বাজিছে 5:30, আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো শেষ কৰোঁ। বহুত দীঘলো হৈ গ'ল ভিডিঅ'টো। আৰু কেনে পালে আপোনালোকে ভিডিঅ'টো এবাৰ জনাব কমেণ্ট বক্সত। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকৰ যদি এনেকুৱা মিঠা মৰমবোৰ দিয়ে, তেতিয়াহ'লে মই আগলৈ আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু মই যদি কিবা ভাল আৰু কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে মোক জনাব কি কৰিব লাগে। এতিয়ালৈ আহোঁ, বাই বাই।